নমস্কাৰ বন্ধুসকল, মই অমিত। আপোনালোকৰ কাৰণে আজি মই এটা বিশেষ ডাঙৰ এটা বস্তু লৈ আহিছোঁ আৰু সেই বস্তুটো মই আপোনালোকক দেখাব বিচাৰিছোঁ। তো আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি লওক আৰু সন্মুখতে থকা বেল আইকনটো দবাই দিয়ক। তো ঠিক আছে, আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো চাওক, ৱাইফাই কেনেকৈ হেক কৰিব পাৰি, মানে ৱাইফাইৰ পাছৱৰ্ড আপুনি কেনেকৈ ল'ব পাৰে বা জানিব পাৰে। তো তাত মই আপোনালোকক এতিয়া দেখাই দি আছোঁ বাৰু, আপোনালোকে চাই থাকক। পোনপ্ৰথমে আপুনি প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত যাই কিনে আপুনি ইয়াতে চাৰ্চ কৰিব ৱাইফাই মেপ। আপুনি ৱাইফাই মেপ চাৰ্চ কৰাৰ লগে লগে আপোনাৰ ইয়াতে আহি গৈছে। আপুনি তাৰে এটা লিংক চিলেক্ট কৰিব লাগিব, যেনেকৈ ৱাইফাই মেপ ফ্ৰী পাছৱৰ্ড এণ্ড হটস্পট। তো এইটো ক্লিক কৰি দিয়াৰ লগে লগে আপুনি, মোৰ এইটো অলৰেডি মই ইনষ্টল কৰিছোঁ, মই ৱাইফাইৰ ওপৰত চলাইছোঁ, আপোনালোকে দেখি আছে মোৰ মোবাইলৰ ভিডিঅ'টো। তো এইটোক আপুনি অ'পেন কৰি দিব। তো অ'পেন কৰাৰ লগে লগে আপোনাৰ ইয়াতে আহি গ'ল। আহি যোৱাৰ পিছত আপোনাৰ ইমেইল আই ডি মাৰিব দিব। আপুনি ইমেইল আই ডিটো মাৰি দিব। বাছ ইয়াৰ পিছত ইমেইল আই ডিটো মাৰাৰ লগে লগে আপোনাৰ চব আহি যাব। আহি যাই কিনে আপোনাৰ লোকেশ্যনটো আপুনি চাই ল'ব, আপোনাৰ লোকেশ্যন কোনটো লোকেশ্যনটো আপুনি আছে আৰু কোনটো ৱাইফাইত আপুনি চলিব পাৰে। তো ঠিক আছে বন্ধুসকল, আমি এতিয়া গৈ আছোঁ তাত লোকেশ্যনত মই ক্লিক কৰিছোঁ। ইয়াতে আপোনাৰ আৰু আছে, আপুনি ফাৰ্ষ্ট টাইম আপুনি ইয়াৰ আপোনাৰ কাণ্ট্ৰি চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ ক'ত আছে আপুনি সেইটো চাব লাগিব। আপোনাৰ ছেটিঙত যাব লাগিব। ছেটিঙত আপোনাৰ ইমেইল আই ডি মাৰিব লাগিব। ইমেইল আই ডি মাৰাৰ পিছত পুনৰ কামখিনি আপোনাৰ যেতিয়া হৈ যাব, তাৰপিছত আপুনি আপোনাৰ লোকেশ্যনত আহি কিনে ইয়াতে যিকোনো এটা আপুনি চাই লওক। যেনেকৈ আপোনাক দেখাই দি আছোঁ। তো মোৰ লোকেশ্যনৰ ভিতৰত মই 3টা পাই আছোঁ ৱাইফাই। 3টা ওচৰত আছে, বাকীকেইটা দূৰত মই বাকীকেইটা বাদ দিলোঁ, মোৰ ওচৰত গ'লোঁ। ইয়াতে মই ক্লিক কৰি দিলোঁ বিজয় গভৰ্ণমেণ্ট মুছলিম। তো ইয়াতে মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে ইয়াতে আহিল আনলক পাছৱৰ্ড ৰিমুভ এড। তো আপুনি পাছৱৰ্ডত ক্লিক কৰি দিয়ক। আনলক পাছৱৰ্ডত আপুনি ক্লিক কৰি দিয়ক। পাছৱৰ্ডত ক্লিক কৰাৰ লগে লগে আপুনি ওপৰত দেখিব পাইছে পাছৱৰ্ড A0D852F9। তো ইয়াতে আপুনি পাছৱৰ্ডটো জানি ল'লে আপুনি এতিয়া ৱাইফাইটো ইউজ কৰিব পাৰে। নেক্সট মই আৰু এটা আপোনাক দেখাই দি আছোঁ। আৰু আপোনাক মই এটা ব্লেক পাছৱৰ্ড দিছোঁ, এইটো যেনেকৈ হোম পাছৱৰ্ড, হোম ৱাইফাই। ইয়াৰ পৰা 380 মিটাৰ দূৰত হয় মোৰ। তো ইমান দূৰৰ পৰাতো ৱাইফাই কানেকশ্যন নাপায়। তো আপুনি চাই লওক, ইয়াতে মই ক্লিক কৰিছোঁ। তো ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে আহিছে আনলক পাছৱৰ্ড। আনলক পাছৱৰ্ডত আপুনি ক্লিক কৰি দিয়ক। আপুনি আনলক পাছৱৰ্ডত যেতিয়া ক্লিক কৰি দিব, আপোনাৰ পাছৱৰ্ড ওপৰত আহি গৈছে আনস্কি কুমাৰ PINGU A007। তো গম পালে বন্ধুসকল, আজি ভিডিঅ'টো যদি মোৰ চাই ভাল লাগিছে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব মোৰ আশা।